জয়কুণ্ডী এইজন মানুহক চাই লওক ভালকৈ। এইজন মানুহে সদায় কৈ থাকে, সদায় চিঞৰি থাকে, আমাৰ ৰাজ্যত যোনে যি দল নাহক কিয় সেই দলটোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে, ৰাইজৰ কথা শুনিব লাগে বুলি কয়। আৰু এতিয়া কি কৈছে শুনকচোন। জয়কুণ্ডী পোনপ্ৰথমে মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ, মই কোনো ব্যক্তিগতভাৱে কোনো দল সংগঠনৰ ছাইড দি কথা ক'ব অহা নাই। জাষ্ট মোৰ মনৰ অপিনিয়ন। আমাৰ ৰাজ্যত যিটো দল নাহক কিয় সেই দলে ৰাইজৰ কাৰণে আৰু সমাজৰ কাৰণে কাম কৰি যাব লাগে, সমাজৰ কথা শুনিব লাগে, ৰাইজৰ কথা শুনিব লাগে। সেইটোৱে জাষ্ট মোৰ আৰু ৰাইজৰ কাৰণে ভাল উন্নতিলৈ চিন্তা কৰিব লাগে, সিমানটোৱে। যোনটো দল নাহক কিয়। আৰু এতিয়া ব'লক, আমাৰ সকলোৰে প্ৰিয়, সকলোৰে মৰমৰ হিয়াৰ আমতো আমাৰ মৰমৰ জুবিন দাই কি ক'লে। জুবিন দাই সদায় কৈ থাকে যে আমাৰ আগত, সমাজৰ আগত সদায় কৈ থাকে, সদায় চিঞৰি থাকে যে ৰাইজত যি দল নাহক কিয় সেই দলটোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে আৰু ৰাইজৰ কথা শুনিব লাগে। কেৱল সেইটোকে চিঞৰি থাকে সদায়। আৰু এতিয়া জুবিন দাই কি ক'লে শুনকচোন। বিজেপিক যেনেকে জিকাইছিল তেনেকে হৰুৱাম এবাৰ। মই এইটো ক'বৰ কাৰণে খোজা নাই আৰু মই এইটো ক'বৰ কাৰণে অহা নাই। আৰু মই আপোনালোকক আগতে কৈ দিছোঁ যে মই কোনো দল সংগঠনৰ ছাইড দি কথা ক'ব অহা নাই বুলি। জুবিন দাই কিয় তেনেকৈ ক'লে, জুবিন দাই এতিয়া কোনটো দলক ছাপোৰ্ট কৰে, জুবিন দাৰ এই ভিডিঅ'টো সম্পূৰ্ণ কেনেকুৱা আছিল, এই ভিডিঅ' ক্লিপটো কোনে শ্বেয়াৰ কৰিছিল, আৰু আপোনালোকে এবাৰ ভাবি চাওকচোন নিজৰ বিবেকৰ লগত। জয়কুণ্ডী আৰু সকলোৱে গম পায় ন নিজৰ ৰাইজৰ কাৰণে কি কৰিব লাগে, আমাৰ ৰাইজত কি লাগে, আমাক কি লাগে, হয় নহয়। আৰু নিজে নিজৰ বিবেকৰ লগত চিন্তা কৰিব আৰু নিজৰ মতে আগবাঢ়ি যাব। অল দ্য বেষ্ট।